মই ডিমলগাঁও এম ই স্কুলৰ প্ৰধান শিক্ষক। মই ইয়াতে আজি প্ৰেছ মিট দিবলৈ ওলাইছোঁ এই কাৰণে যে আজি কিছুদিনৰ পৰা মোৰ মিছেছৰ নামত বহুত আননেচেচাৰী অভিযোগ আনি আছে, যিবিলাক সঁচা নহয়। তাৰ পৰিপ্ৰেক্ষিতত মই দুষাৰমান ক'বলৈ লৈছোঁ। মাননীয় শিক্ষামন্ত্ৰী মহোদয় আৰু আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে যাতে মোৰ প্ৰেছ মিটটো দেখা পায়। তাৰমানে কেইদিনমানৰ পৰা যোৱা ২৭ তাৰিখে স্কুলত যোৱালৈ মোৰ মিছেছৰ ওপৰত এটা কণ্ট্ৰভাৰ্চি আহে। মোৰ মিছেছে স্কুলত গৈছে ৮:৩৬। শিক্ষা সেতু এপত যিহেতু ক'ৰবা টাৱাৰ পায় ক'ৰবা নাপায়, ৰাস্তাৰ পৰা শিক্ষা সেতু এপত এটেণ্ডেঞ্চ দিছে ৮:৩৬। তাৰপিছত স্কুলত যাই পোৱাৰ পিছত হেডমাষ্টাৰৰ লগত হেড টিচাৰৰ লগত চাবিটো থাকে অফিচ ৰুমৰ। হেড টিচাৰে আহিছে, শিক্ষা সেতুটো খুলিলে আপোনালোকে চাব পাৰিব। হেড টিচাৰে আহিছে ৯:০২ বজাত। তাৰপিছত ৰুম খুলিছে। ৰুম খোলাৰ পিছত মোৰ মিছেছে সেইটো ৰুমৰ পৰা খাতা পত্ৰ লৈ পৰীক্ষা দিবলৈ ৰুমত গৈছে। তাৰপিছত পৰীক্ষা দিয়া ৰুমত সিহঁতে এলিগেশ্যন আনিছে ৯টাৰ আগত পৰীক্ষা লৈছে বুলি। ৯:১০ যদি হেডমিষ্ট্ৰেছে ৯:০২ যদি হেডমিষ্ট্ৰেছে আহি পায়, তাৰপিছত ৰুম খোলাতে ২-৩ মিনিট লাগে। তাৰপিছত খাতা পত্ৰ লৈছে, তাৰপিছত পৰীক্ষাৰ কাৰণে সাজু কৰিছে, ল'ৰা ছোৱালীক বহিব দিছে। বহাৰ পিছত এটেণ্ডেঞ্চ লৈছে, ল'ৰা ছোৱালীৰ এটেণ্ডেঞ্চ ল'ব লাগে। ল'ৰা ছোৱালীৰ এটেণ্ডেঞ্চ ১ মিনিটৰ নহয়, কেতিয়াবা তাৰ পায় কেতিয়াবা নাপায়। ঠিক এনেকুৱাকৈ ১০-১৫ মিনিট যায়। তাৰপিছত যিহেতু সিহঁতৰ ছপোৱা কুৱেশ্যন নাই, বৰ্ডত কুৱেশ্যনবিলাক লিখি দিছে, তাৰপিছতহে পৰীক্ষা আৰম্ভ কৰিব পাৰিছে। আৰু ইহঁতে কৈ আছে ৯টা বজাৰ আগতে পৰীক্ষা আৰম্ভ কৰিছে। এইটো সম্ভৱেই নহয়। যিসকলে বুজে তেখেতসকলে শিক্ষা সেতু এপত গৈ চালে হ'ল। শনিবাৰে ২৭ তাৰিখৰ দিনা জুৰি তালুকদাৰে কেইটা বজাত দিছে, হেডমিষ্ট্ৰেছে কেইটা বজাত আহিছে, তাৰপিছত ৰুম কোনে খুলিছে, যিহেতু চাবি হেডমিষ্ট্ৰেছৰ লগত থাকে, এছিষ্টেণ্টে খুলিব নোৱাৰে। খাতা পত্ৰ অফিচৰ মতে থাকে, সেইটো এটা গ'ল কৈছে। তাৰপিছত যোৱাকালি ২৮ তাৰিখে সিহঁতে এটা ডাঙৰ গেডাৰিং কৰিছে। গেডাৰিং কৰাৰ পিছত হীৰামতী ৰায় নেকি কি এটা এলিগেশ্যন আনিছে, মোৰ মিছেছে বোলে কোনোবা টিচাৰৰ লগত মাৰপিট কৰিছে। মানিলোঁ মাৰপিট কৰিছে, মই ধৰি ল'লোঁ মোৰ মিছেছে মাৰপিট কৰিছে। কিন্তু মাৰপিট কৰাৰ সময়ত, মাৰপিট হোৱাৰ পিছত সেই টিচাৰজনেতো কিবা এটা কমপ্লেইন দিব, হয় এছএছএমচিক দিব, নহ'লে ডিপাৰ্টমেণ্টক দিব, নহ'লে পুলিচক দিব। কিন্তু একোটোতো দিয়া নাই, কোনো নাই। আৰু স্কুলটো হ'ল মেইন ৰাস্তাৰ সন্মুখত, সেইফালেদি মানুহ অহা যোৱা কৰে। কোনোবা নহয় কোনোবা দেখা পালে হয়, কোনো দেখা পোৱা নাই, কোনেও কোৱা নাই। কিন্তু এলিগেশ্যনটো কেনেকৈ আনিলে, মই সেইটো শুনি দুখ লাগিছে। যাৰ কাৰণে মই আজি প্ৰেছ মিট দিবলৈ ওলাইছোঁ। আৰু সিহঁতে কৈ আছে, মই আৰু এটা কথা কওঁ, সিহঁতৰ যিটো SMC আছে, SMCটো মোৰ কাৰণে সম্পূৰ্ণ এইটো হোৱা নাই। কাৰণ গভৰ্ণমেণ্ট যিটো গাইডলাইন আছে, মই শিক্ষক হিচাপে অলপ হ'লেও জানো, তাৰপিছত যিজন প্ৰেচিডেণ্ট, যিজন ভাইচ প্ৰেচিডেণ্ট, মেম্বাৰ, সকলো ষ্টুডেণ্টৰ গাৰ্জেন হ'ব লাগে। আৰু ষ্টুডেণ্টৰ গাৰ্জেন হ'ব লাগে, তাৰোপৰি এজন লাগে হয় গাঁওবুঢ়া, নহ'লে মেম্বাৰ, নহ'লে অংগনবাড়ী ৱৰ্কাৰ, নাইবা কোনোবা। কিন্তু যি দুজন মানুহ হৈছে প্ৰেচিডেণ্টজন, তেওঁ কোনো ষ্টুডেণ্টৰ গাৰ্জেন নহয়। যিজন ষ্টুডেণ্টৰ গাৰ্জেন দেখাইছে ইশিতা ৰায়, তেখেতৰ গাৰ্জেন শিক্ষা সেতুত আছে মানৱ চন্দ্ৰ ৰায়। তেখেতে কেনেকৈ এইটো গাৰ্জেন দেখালে, আৰু অফিচে কি চাই সিহঁতক ফৰৱাৰ্ডিং দিল, এপ্ৰুভ দিল, এইটো মই গম নাপালোঁ। অফিচে শিক্ষা সেতু এপটো অফিচৰ লগত আছে, অফিচে তন্ন চাব লাগিছিল, তাৰপিছত এপ্ৰুভ দিব লাগিছিল, তাৰপিছত কৰিব লাগিছিল। আৰু সেই যিহেতু মোৰ হিচাপত বৈধ নহয়, অবৈধ কমিটিখনে, সেইকাৰণে সিহঁতে মোৰ মিছেছৰ ওপৰত মানে নোহোৱা ইলিগেল আনি আছে, যিবিলাক নোহোৱা জন্য বুজাই দিয়ে। সেইখিনিয়ে মোৰ ক'ব লগা। কাৰণ মোৰ আমাৰ প্ৰশাসনৰ ওপৰত মানে DO ছাৰৰ ওপৰত মানে এটা আশা আছে, তেখেতসকলে যাতে এইটো তন্নকৈ চাই, শিক্ষা এইটো এপৰ লগত মিলাই পেলাই চাই পেলাই যাতে কমিটিখন ভালকৈ বনাই দিয়ে। আৰু এইজন প্ৰেচিডেণ্টে আজি ইমান বছৰৰ পৰা হৈ আছে, 13 নে 14 চনৰ পৰা আজিলৈকে প্ৰেচিডেণ্ট হৈ আছে। প্ৰেচিডেণ্টৰ নামজন হ'ল ডিম্বেশ্বৰ ৰায়। তেখেতে 13 চন নে 14 চনৰ পৰা হৈ আছে, একেলেঠাৰি হৈ আছে, মাজত এজনো চেঞ্জ হোৱা নাই। কেনেকৈ ইমান সময় হ'ব পাৰিল? সেইটো কোৱাৰ কাৰণে সিহঁতে মোৰ ওপৰত খং কৰিব পাৰে। আজি হয়তো মোৰ মিছেছৰ ওপৰত কিবা ইলিগেল আনিব পাৰে,
সিহঁতে কিবা কৰিব পাৰে। মই সেইটোতো মানে মানে হেৰি হৈ আছোঁ আৰু অলপ চিন্তনীয় হৈ আছোঁ। যিহেতু একেখন গাঁৱত মানুহ আমি, মই কাৰো ওপৰত এলিগেশ্যন আনিব পৰা নাই। সিহঁতে যিহেতু আনিছে, মই আপোনালোকক কপিটো দিম। আৰু সিহঁতে ভাবে আমি বেলেগ ষ্টুডেণ্টৰ লগত গাৰ্জেন দিছোঁ। মই সম্পূৰ্ণ শিক্ষাসেতু এপৰ ডাটাবিলাক, মই ষ্টুডেণ্টৰ ডাটাবিলাক কালেক্ট কৰিছোঁ। ইয়াতে আপোনালোকে লাগিলে লৈ যাব পাৰে, চাব পাৰে, লাগিলে আপোনালোকে অফিচৰ পৰা কালেকশ্যন কৰিব পাৰে। মোৰ এইখিনিয়ে ক'ব লগা। সিহঁতৰ ষড়যন্ত্ৰ মানে হ'ল কি, আমাৰ পৰিয়ালত আমি 4জন ককাই ভাই বোৱাৰী বাইদেউ মিলি 4জন এডুকেশ্যনৰ লগত জড়িত হৈ আছোঁ। সিহঁতৰ কথা হ'ল এডুকেশ্যনটো সিহঁতে কিয় কেপচা কৰিব, সিহঁতৰ কাৰণে সিহঁতে আমাৰ ওপৰত হিংসা কৰি আছে। আৰু সিহঁতে ভাবে আমি শিক্ষা দিব পৰা নাই। আমি যদি শিক্ষা দিবই পৰা নাই, আমাক চৰকাৰে কেনেকৈ এপইণ্টমেণ্ট দিয়ে? ইমান দিনে কিয় অহা নাই চৰকাৰৰ ফালৰ পৰা? নহ'লেতো নিশ্চয় চৰকাৰে কিবা এটা ব্যৱস্থা ল'লে হয়। সেইটোৱে, সিহঁতে মুঠতে আমাক হিংসা কৰি পাৰ্চনেলি আক্ষেপৰ কাৰণে এইটো কৰি আছে। এতিয়া মই উচ্চপদস্থ বিষয়াক এটাই অনুৰোধ, যাতে এইবিলাক চাই সিহঁতে অতি সোনকালে কমিটিটো ভংগ কৰি দি যিবিলাক গাৰ্জেন মানে প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে, তেখেতসকলৰ প্ৰেচিডেণ্ট মেম্বাৰ বনাই তেখেতসকলক দি কমিটিটো কৈ স্কুলখন চলাই ভালকৈ যাতে চলাই নিয়ে, মই সেইটোৱে আশা কৰোঁ। আৰু ইয়াৰ ভিতৰতে বহুতো কথা পাৰিলে মোৰ ক'ব লগা আছে, সেইখিনিও মানে ক'ব মন যোৱা নাই যদি তথাপিও কথাৰ প্ৰসংগত মই আনিলোঁ। 2021, 22, 23 এই 3টা চনৰ ভিতৰত এটা ঘটনা ঘটিছে। ঘটনাটো মানে ঘটনা নহয় ঠিক, তেতিয়া গভৰ্ণমেণ্টৰ এনুৱেল ফাণ্ড আহে। সেই সময়ত মোৰ প্ৰধান শিক্ষক আছিল মাননীয় খজিন চন্দ্ৰ ৰায়, তেখেত ৰিটায়াৰ্ড। তেখেতে আমাৰ স্কুলত ফাণ্ড আহিছিল 75,000 টকা। 75,000 টকাৰে এটা চাইকেল ষ্টেণ্ড বনাইছে। আৰু সেইখন LP স্কুলত সেই সময়ত আহিছিল 50,000 টকা। কিন্তু 50,000 টকা আমি কোনো কাম কৰা দেখা নাই, মানে ফিজিকেলি কোনো কাম দেখা নাই। সেইটো মানে মোৰ মিছেছে একবাৰ প্ৰটেষ্ট কৰিছে যে সেইখন স্কুলত এনেকুৱা বনাই আছে, আমাৰ স্কুলত কি বনাব? সেইটো কোৱাৰ পৰাই সিহঁতৰ মানে খংটো উঠি আছে তেতিয়াৰ পৰাই। সেইকাৰণে সিহঁতে মোৰ মিছেছক তাৰ পৰা গুচাব খুজি আছে। কাৰণ মোৰ মিছেছে স্কুলত কি হয়, গভৰ্ণমেণ্টে কি ফাণ্ড দিয়ে নিদিয়ে সকলোবোৰ গম পায়। এইটো সকলোবোৰ গম পোৱাৰ পিছত হেডমিষ্ট্ৰেছক সোধে, হেডমিষ্ট্ৰেছে ডাইৰেক্ট ক'বলৈ বেয়া পায়। হেডমিষ্ট্ৰেছে মানে পৰিকল্পিতভাৱে মানে প্ৰেচিডেন্সি বাকীবিলাকক লগাই দি মোৰ মিছেছৰ নামত বদনাম এটা আনি পেলাই মানে কমপ্লেইন কৰি যাতে খেদিব পাৰে সেইটো। আৰু এই কেলেংকাৰী গণ্ডগোলৰ মেইন নায়কটো মই ভাবোঁ হেডমিষ্ট্ৰেছে। কাৰণ যিহেতু ঘটনা হৈছে, মিডিয়া আহিছে, সেইদিনা কিন্তু হেডমিষ্ট্ৰেছে এটা কথা ক'ব পাৰিল হয়, বা তাৰ আগতে ক'ব পাৰিল হয়, জুৰিৰ ভুল হৈ আছে। যিহেতু তেওঁ সেইখন স্কুলৰ মালিক, তেখেতে শাসন কৰাৰ অধিকাৰ আছে। তোমাৰ ভুল হৈ আছে, তাক ক'ব পাৰিল হয়, বুজাব পাৰিল হয়। নুবুজিলে জুৰিৰ গাৰ্জেন হিচাপে মোক মাতি পেলাই ক'ব পাৰিল হয়, বা ফোন কৰি ক'ব পাৰিল হয়। নক'লে, বাদ দিছোঁ, সেইটো নক'লে হেডমিষ্ট্ৰেছে। হেডমিষ্ট্ৰেছে এইটো নকোৱাৰ পিছত যিহেতু নকল, অকলে ক'ব যদি বেয়াই পাইছে, SMC এটা মিটিং কৰিব লাগিছিল হয়, বা SMC প্ৰেচিডেণ্টে একবাৰ ৱাৰ্ণিং দিব লাগিছিল। SMC প্ৰেচিডেণ্টে কোনো ৱাৰ্ণিং দিয়া নাই। আজিলৈকে কোনো এটা লিখিত প্ৰুফ দিয়া নাই যে মোৰ মিছেছৰ এগেইনষ্টে মোক কিবা ভুল দেখিছে বা ভাল দেখিছে, একো কোৱা নাই।